উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখনেই সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু সেই বিশ্ববিদ্যালয়টো পৃথিৱীত বহুত আছে, অসমতে বহুত আছে। গতিকে মাজুলী বিশ্ববিদ্যালয় এটা ব্ৰেণ্ড হ'ব লাগিব। আমি আজি যেনেকৈ দিল্লী ইউনিভাৰ্চিটিত যাবলৈ বিচাৰোঁ, আমি JNUত পঢ়িবলৈ বিচাৰোঁ, গতিকে মাজুলী বিশ্ববিদ্যালয় এটা ব্ৰেণ্ড নেম হ'ব লাগিব। আমি সেই তালৈকে দৌৰিব লাগিব। হয়তো মোৰ টেনিয়ৰত মোৰ এই 5 বছৰীয়া কালত সম্ভৱ নহ'বও পাৰে, কিছু পৰৱৰ্তী উপাচাৰ্য আহিব, কিন্তু আমাৰ আল্টিমেট যিটো উদ্দেশ্য থাকিব সেইটো হ'ল যে টু ক্ৰিয়েট এ ব্ৰেণ্ড ইন দ্য নেম অফ মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ। গতিকে মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। যি উপাচাৰ্য পদত স্থলাভিষিক্ত হৈছে সেইগৰাকী মহান জৰুৰী কাম আছে, মই যাবগৈ লাগিব। গতিকে সকলোলৈকে ধন্যবাদ জনাইছোঁ। বৰ্তমান আমাৰ মাজুলী গৌৰৱ হিচাপে বিশ্ববিদ্যালয়খনক এক পূৰ্ণাংগ বিশ্ববিদ্যালয়লৈ পৰ্যবেক্ষিত কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। আৰু